যেতিয়া টেলিভিশ্যন আছিলে আমাৰ বয়সত যেতিয়া টেলিভিশ্যন চাই আছিল ল'ৰা ছোৱালীবিলাকে তেতিয়া মাহঁতে কৈছিল নিজে যিমান টেলিভিশ্যন চাবি কোনোদিন টেলিভিশ্যনত নিজে ওলাব নোৱাৰিবি কেতিয়াও টেলিভিশ্যনত তোমাৰ প্ৰগ্ৰেম নাবাজিব তুমি লোকক চাওঁতেই যাব এতিয়া মোবাইল ফোন যদি তুমি অনবৰতে চাই থাকা নিজৰ কাম একো নহ'ব হয়নে তোমাক কোনোবাই চাব লাগিব নাই যদি চাব লাগিব নিজে চোৱা কমাব লাগিব গতিকে এইখিনি বাৰ্তা আমি সমগ্ৰ অসমতে দি কৰিছোঁ আৰু 3 নম্বৰ প্ৰজন্ম 3 নম্বৰটো আমি আৰু এবাৰ পিছত আহিম আৰু আহিম ন আমি আহিম আমি আকৌ আহিম আমি 3 নম্বৰটো পিছত আগতে 1 আৰু 2 কৈছা এই গল্পটো এইটো গল্প ডাঙৰৰ কাৰণেও বেছি ভাল হ'ব সৰুৰ কাৰণে ইমান নহয় তথাপি চবেই উপভোগ কৰিব পাৰি বুলি ভাবোঁ গল্পটো ফ্ৰান্সৰ এজন লেখক বটেল মেণ্ডেজ লেখকজনৰ নাম মুপছাৰ দৰে বৰ বেছি জনপ্ৰিয় লেখক নহয় তথাপি তেওঁ কেইটামান বৰ সুন্দৰ গল্প লিখিছিল তাৰে এটা গল্প আছিল দ্য লষ্ট ষ্টাৰ্ছ অসমীয়াত ক'বলৈ হ'লে গল্পটোৰ নাম হ'ব এহাল হেৰুৱা তৰা আমি গল্পটো আৰম্ভ কৰোঁ তুমি কিবা গুণগুণাই দিবা নেকি